ভাবিলোঁ দুইটা ওলাই যাওঁ। এয়া আমাৰ গণেশ মন্দিৰ ৰুমৰ ওচৰতে থকা। দেওবাৰে ওলাই গৈ ভাল লাগে, বিশেষকৈ আবেলি, কাৰণ ইমান ট্ৰেফিক নাথাকে আৰু আমাৰ অলপ ফ্ৰেছ হ'ব মন গৈ আছিলে, তো ভাবিলোঁ চাহ একাপ খাই আহোঁ, সেইবুলিয়ে ওলাই আহিলোঁ। এইখিনিতে আমি বজাৰ কৰোঁ, সন্ধিয়া বজাৰ বহে। চাহ খাবলৈ বুলি সোমাই চিংৰা আৰু মলাই চমচমে অৰ্ডাৰ কৰিলোঁ। চিংৰা গৰম গৰম চিংৰা দেখা পালোঁ, তাকে খাব ল'লোঁ। চাহ আহি আছে, চাহ অহালৈকে আমি চিংৰা আৰু মলাই চমচমৰ সোৱাদ লওঁ। আমি ৰুমলৈ ঘূৰি আহি আছোঁ। আহি থাকোঁতে ৰাস্তাতে দুয়োটাৰে মনত পৰিলে যে কমেণ্ট যোগে আমাক এটি গানৰ ৰিকুৱেষ্ট কৰিছিলে, পাপন দাৰ হাতে হাত ধৰি গীতটো। তো আমি ভাবিলোঁ আজি সেইটো গীতে আপোনালোকক শুনাওঁ। তো ব'লক আৰম্ভ কৰোঁ। হাতে হাত ধৰি আজি বহু দূৰ আহি পালোঁ, বাৰ্তালাপ কিনো কৰোঁ নোকোৱাকৈ বুজোঁ, জীৱনৰ আবেলি বুকুতে বান্ধি আবেগৰ টোপোলাবোৰ ভাগৰি পৰিলেও খামুচি ধৰিম, আজিও দেখোন আমি নতুন। হাতে হাত ধৰি আজি বহু দূৰ আহি পালোঁ, বাৰ্তালাপ কিনো কৰোঁ নোকোৱাকৈয়ে চাওঁ তোমাক আজিও যদি পৃথিৱী বিচাৰি পাওঁ, গৈ আছা নদীৰ দৰে মই যেনে খনি নাওঁ, হয় পোহৰ কাচিয়লি আঁকোৱালি লোৱা দুবাহুত, কি পালোঁ হেৰুৱালোঁ তুমি আছা যে সেয়ে বহুত। তুমি মই লিখো কাহিনী সময়ৰ ফুল বুটলি, প্ৰজাপতি তাতে বৰণীয়া, সাৰে আছে আজি নিশাতি প্ৰণয়ৰ শুনি ৰাগিনী, নাহিব যেন পুৱতি এঙুৰীয়া। হাতে হাত ধৰি আজি বহু দূৰ আহি পালোঁ, বাৰ্তালাপ কিনো কৰোঁ নোকোৱাকৈ